নমস্কাৰ আৰু কিছু সময়ৰ পিছতেই 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা হ'বনে নাই সকলো খবৰ আহি যাব আৰু 2ঘণ্টা 3 ঘণ্টা সময়ৰ পিছতে আৰু ইতিমধ্যে মিটিং আৰম্ভ হৈছে আৰু য'ত অসমৰ মুখ্যমন্ত্ৰী উপস্থিত থকাৰ সম্ভাৱনা আছে। আৰু এটা কথা মই কৈ যাওঁ বুলি এই ভিডিঅ'টো বনাইছোঁ যে কালি এটা ভাৰতীয় সংস্থাৰ মতে, ভাৰতীয় কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাৰ মতে অসমৰ শিক্ষাৰ ক্ষেত্ৰত অসমৰ স্থান একেবাৰে শেষত বুলি ক'ব লাগিব, কিয়নো অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যই অসমক পিছপেলাই থৈ গৈছে শিক্ষাৰ ক্ষেত্ৰত। আৰু অসমৰ স্থান ABC তেওঁলোকে 3টা স্থানত ৰাখিছে, য'ত অসমৰ স্থান Cত আছে। আৰু ত্ৰিপুৰা, মিজোৰামকে ধৰি সেইকেইখন ৰাজ্যই অসমক পিছপেলাই থৈ গৈছে। আৰু অসমৰ পিছতো আছে অৰুণাচল আৰু নাগালেণ্ড। আৰু সন্ধিয়া সময়ৰ পিছতে যেতিয়া আপডেট আহিব তোমালোকক আটাইতকৈ প্ৰথমতে জনাবলৈ চেষ্টা কৰিম চেনেলটো। তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা, বেল আইকনটো প্ৰেছ কৰা। থেংক ইউ ছ' মাছ।